নমস্কাৰ গুড মৰ্নিং আদাব সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অৰ্চনাৰ বিভিন্ন শিতানৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শকসকল, আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব লৈছোঁ কাৰাটে খেলৰ এটা অংশ হ'ল কাটা। সেই কাটাৰ টাইককচুদান এই ক্ৰিয়াটি কেনেকৈ কৰে তাৰ কিছু ক্ৰিয়াকলাপ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব লৈছোঁ। আপোনালোক যিখিনি মোৰ ছাবস্ক্ৰাইবাৰ হয় বা ভিউৱাৰ্ছ হয় সেই সকলোখিনিয়ে জানে ইতিমধ্যে বিভিন্ন মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাইছে যে আমাৰ ছোৱালী গাৰ্গীয়ে কাৰাটে খেলৰ লগত জড়িত হৈ আহিছে। গতিকে এই কাৰাটে খেলৰ এটা অংশ হ'ল কাটা, আৰু এই কাটাৰ টাইককচুদান এই ক্ৰিয়াটি কেনেকৈ কৰে তাই আজি এই মোৰ চেনেলৰ জৰিয়তে ভিডিঅ'টি আগবঢ়াইছে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টি চাই ভাল পাব। লগতে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰৰ জৰিয়তে তাইক আৰু অধিক আগ্ৰহী কৰি তুলিব। গতিকে আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, বৰ্তমান মই উপস্থিত আছোঁ কামৰূপৰ বেজেৰাৰ কাৰাটে ডু একাডেমীত, আৰু ইয়াৰ পৰাই শ্বেয়াৰ কৰি আছোঁ আপোনালোকক আজিৰ এই ভিডিঅ' নিশ্চয় ভাল পাব। আৰু এই কাৰাটে ডু একাডেমীখনৰ পৰাই তাইক কোৰ্চ কৰাই আছোঁ। বৰ্তমানে তাই কোৰ্চ কৰি আছে আৰু এবছৰৰ পিছত তাই কোৰ্চটো কমপ্লিট হ'ব, ব্লেক বেল্ট পাবৰ কাৰণে সক্ষম হ'ব যদিহে আৰু ভালে ভালে থাকে। গতিকে তাইক সপ্তাহত আমি 4 দিনকৈ ইয়াত লৈ আহিব লগা হয়। বৃহস্পতিবাৰ, শুক্ৰ, শনি এনেকৈ ইভিনিঙত হয়, আৰু ছানডেৰ দিনাখন যিহেতুকে ক্লাছ বন্ধ থাকে, স্কুল বন্ধ থাকে, গতিকে কাৰাটে ক্লাছ মৰ্ণিঙত হয়। যে এই কাৰাটে ক্লাছলৈকে মই লৈ আহিছিলোঁ, আৰু ৰাতিপুৱাৰ সময় যিহেতুকে খুব সতেজ হৈ আছে, পৰিৱেশটো খুব সুন্দৰ হয়। গতিকে ভাবিলোঁ আপোনালোকৰ লগত এই পৰিৱেশটো যদি শ্বেয়াৰ কৰোঁ নিশ্চয় ভাল পাব, আপোনালোকেও ভাল পাব। গতিকে বাকীখিনিও আৰু শ্বেয়াৰ কৰি আছোঁ, আপোনালোকে চাই থাকিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে। আৰু এইখিনিতে আমাৰ নৈ কিবা এটা কৈছে আপোনালোকৰ বাবে। নমস্কাৰ, মই গাৰ্গী ডেকা কাৰাটে ডু একাডেমী বেজেৰাৰ পৰা কৈ আছোঁ। আজি ছানডে হয় আৰু মৰ্ণিঙত ক্লাছ হৈছে, আৰু ছাৰে আমাক বাচ্চাদাৰ কাটা শিকাই আছে। ময়ো বাচ্চাদাৰ কাটা কৰি আছোঁ, আৰু এতিয়া এনেকৈ কাটাবিলাক শিকাই আছে ছাৰে, আৰু প'জবিলাক দেখাই আছে। এনেকৈ ডাঙৰ প'জবিলাক কিক, পাঞ্চ, ব্লক এইবিলাক থাকে। তো এইবিলাকৰ ষ্টেণ্ডবিলাকৰ নাম হয়, যেনেকৈ এতিয়া বেছিকৈ ব্লক এটা হয় নাম, আপাৰ ব্লক এটা বম নাম। আৰু আপোনালোকৰ ওচৰত মই এটি ভিডিঅ' দিছোঁ, আপোনালোকে প্লিজ চাব। এইটো ভিডিঅ'টি হ'ল কাটা টাইককচুদান। আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টি শেষ কৰি চোৱাৰ কাৰণে। পুনৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ সৈতে লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে মই অৰ্চনাৰ বিভিন্ন শিতাল লৈ পুনৰ হাজিৰ হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে নমস্কাৰ। সুস্থ থাকক, সবল থাকক। জয় হিন্দ।